তো হেল্ল' বন্ধু বান্ধৱীসকল, নতুন এটা ভিডিঅ'লৈ স্বাগতম। তো আপোনালোকে আজি মই অলপ বেলেগ ধৰণৰ ভিডিঅ' দেখাম। তো আপোনালোকে বাতৰিয়ে চবতে নিউজে চবতে দেখাই পাই থকা কামাখ্যা মন্দিৰ। তো মই যোৱা নাছিলোঁ, আজি লাইফত ফাৰ্ষ্ট যাম। তো আপোনালোকে কেনেকুৱা লাগে ভিডিঅ'টো চাব। তো গাইজ ফাইনেলি আহি পালোঁ। এয়াখন হ'ল নীলাচল পাহাৰ। তো ইয়াৰে একা বেকা ৰাস্তাৰে যাই আমি পাই যাম মা কামাখ্যা মন্দিৰ। তো বলক দেৰি নকৰা যাই থাকোঁ। बस स्टेडियम के ठीक सामने। তো গাইজ গাড়ীখন থৈ আহিলোঁ পাৰ্কিঙত। তো এইখিনি খোজকাঢ়ি যাব লাগিব, ইয়াতে চিৰি আছে। তো ওপৰলৈ যাব লাগিব। তো বলক তেনেহ'লে ভিডিঅ'টো চাই থাকক। তো গাইজ আমাৰ মেইন অহা কাৰণটো হ'ল যে ইয়াতে মানে শুৱনি এটা আছে, ছাগলী এৰি দিব লাগে। তো সেইকাৰণে আহি গ'লোঁ আজি ছাগলী এটা এৰি দিবৰ কাৰণে ইয়াতে মন্দিৰত পূজা কৰি কেনে। তো গাইজ আমি আহি কেনে ইয়াতে লাইন পাতি আছোঁ আৰু এইটো ছাগলটো দেখা পাইছে, একদম চুপচাপ হৈ আছে, একদম মানুহ দেখা পায়। তো গাইজ আমি চাকি ধূপ চব বাহিৰত দি আহিলোঁ। এতিয়া মেইন মন্দিৰত সেৱা কৰিব যাই আছোঁ। কিন্তু এটা কথা, মেইন মন্দিৰত কেমেৰা এলাও নাই। তো সেইটো কাৰণে মেইন মন্দিৰৰ ভিতৰতো আপোনালোক দেখাব নোৱাৰিম। তো গাইজ মই এতিয়া ভিতৰৰ পৰা আহিলোঁ। তো তাতেতো আৰু কেমেৰা ওলাব এলাও নাই। তো এতিয়া এইটো চাই লওক মন্দিৰটো। আৰু এতিয়া নাৰিকল ভাঙিম, বলক আপোনালোকক নাৰিকল ভাঙাটো দেখাম। তো একবাৰ চিনেমেটিক শ্বট এটা চাই লওক।